সৰুৰে পৰা তেওঁৰ গান শুনি ডাঙৰ হোৱা, জীয়াই থকাৰ এই দিনকেইটাৰ ইমান কম দিনৰ ভিতৰতে যে বিদায় দিম, সেই কথা কেতিয়াও মনলৈ অহা নাছিল। আজি সেই মানুহজনৰ প্ৰতিমূৰ্তি দেখিব লগা হৈছে মই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কথা কৈছোঁ। ঘিলামৰা কেন্দ্ৰীয় বিহু সন্মিলনৰ চেকচেকী চাপৰিত আজি জুবিনদাৰ প্ৰতিমূৰ্তি উন্মোচন কাৰ্যসূচী। মাননীয় বিধায়ক মহোদয়ৰ কৃপাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উপস্থাপনৰ যি এই কাৰ্যসূচীক সঁচাকৈ শলাগ লৈছোঁ। আজি মাননীয় বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়া নোহোৱা হ'লে হয়তো ঘিলামৰাকে আদি কৰি ঢকুৱাখানাৰ বিভিন্ন অঞ্চলত এই প্ৰতিমূৰ্তি উন্মোচন জুবিনদাৰ এই প্ৰতিমূৰ্তি হয়তো আমি দেখা নাপালোহেঁতেন।